ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। এই আমাৰ জোবা খেলি আছে এইফালে। কি খেলি আছা তুমি? এই পিষ্টলত দেখুৱাই দিয়া পিষ্টল। বাহ, পিষ্টলত খেলি আছে জয়ে। আমাৰ এতিয়া পাৰ্চেল আহি গৈছে, এয়া আনিব গৈছে। আহা জয়, পাৰ্চেলটো আনোগৈ। ইমান দূৰ দিছে নহয় বা। আহা আহা। এয়া পাৰ্চেলটো ল'লোঁ এতিয়া পাৰ্চেলটো ল'লোঁ। আহা যায়। এতিয়া পাৰ্চেলটো আনিলোঁ, এতিয়া আমি আনবক্সিং কৰিম। জয়, কি আহিছে চোৱাচোন, কি আহিছে? এইটো হৈছে কাপবিলাক সলাই থ'ব পাৰে, আৰু ইয়াতে হ'ল হালধি টেমা আৰু যিকোনো বস্তু থ'ব পাৰে। ইয়াতে দুখন কিটচেনৰ হয়। জয়ে কি বস্তু আহিছে বুলি পুৰা চাইছে জয়ে। জয়ৰ বস্তু আহিছে নেকি বুলি নজয়। তোমাৰ নহয়, কিটচেনৰ হয়। এতিয়া আমি কিটচেনত থৈ দিম। এতিয়া আজিখন আহিলে বহুত দিনতে অৰ্ডাৰ দিছিলোঁ। এয়া হালধিৰ টেমা আৰু হ'ল নিমখৰ টেমা থ'বৰ কাৰণে বহুত কষ্ট হৈছিল। আজি আহিলে। আৰু ইফালে কাপ থ'বৰ কাৰণে অৰ্ডাৰ দিছিলোঁ, ষ্টেণ্ড আহিলে। এতিয়া ধুনীয়াকৈ সজাই থৈছোঁ। আজি আমাৰ মাহঁতে বেংকত গৈছে। বেংকত অকণমান কাম আছে, তাৰ কাৰণে গৈছে। আমাৰ জয় আৰু এইফালে সুমিত্ৰা, এইফালে আৰু বাইদেউ এতিয়া গৈছে। বাই জয়, এইফালে চাই দিয়া জয়। ক'ত লুকাই থাকিলে জয়ে? ধুনু লাগিছে তোমাক, ধুনু লাগিছে। বা আহিবা, আহিবা। জিভা ওলাইছে ছোৱালীজনী দেই। নাচিছা নেকি তুমি? বাহ, নাচিছে নাচিছে, বাহ ও বাহ নাচিছে। নাচিছা নেকি তুমি? জয়ে টংলাৰ পৰা আহিল, যি ডাঙৰ পিষ্টলডাল আহিছে চাওকচোন। মাৰ দেখুৱাচোন, মাৰ দেখুওৱা বাবা, পিষ্টলটো মাৰ দেখুওৱা। জয়, ইফালে চাই দিয়া। জয় নাজানাই কেনেকা কৰি লৈছে চাওকচোন। ইস্পা ৰেডি কৰি লৈছে। বাহ, পাৰিছা দেখোন। দে মাৰা মাৰা, হাগ এটাক মাৰা, মাৰা মাৰা। বাহ, মই পাৰিছোঁ গ। কি আনছা? আইচক্ৰীম। আৰু কি খালা? ভণ্টি কি আনিছা তুমি? জুচ আনছা? নাই। বা ভাস্কৰ চাইকেল কিনিলি নেকি? চাইকেল কিনিলি? কিমান ল'লা? ৰকচোন ৰক চাইকেলখন চাওঁ। বা ভাল লাগছে চাইকেলখন। কেতিয়া ল'লি? কালি দেউতাৰে নিছে নেকি?
মোকো চলাব দিবি দে কেতিয়াবা দিবি দে এতিয়া দোকানত যাওঁ না কি কি আনবি পইচা লৈছা দেখোন কি আনবি চিনি দালি অঁ মায়ে আনব দিছে যা পিছে মোকো কিমান আনবি হা কি আনবি মোৰ কাৰণে দে এয়া প্ৰভাতে জলফাই খাইছিল বোলে তাৰ কাৰণে মই তাক খুজিলোঁ আমাৰো গছত আছে কিন্তু ডাঙৰ হোৱা নাই ইহঁতে খালে বোলে মই তেতিয়া গম পালে সিহঁতৰ খালোঁ হয় ৰাতি খাবলৈ বনাইছিলোঁ চৰত ফুল বনাইছোঁ আৰু ইফালে লোকেল মুৰ্গী তাৰপিছত ইফালে পটল ফ্ৰাই আছে তিয়ঁহ পিঁয়াজ নিমখ ৰাতি এনেকৈ খাব বনাইছোঁ ভাত খালোঁ দাৰ্চি শুই যাওক বুলি ভাবিছোঁ কিন্তু দাৰ্চি শুই যোৱা নাই 10:30 বাজি গ'ল এতিয়া দাৰ্চি শুই যাওক বুলি ভাবি আছোঁ কিন্তু হৈ যোৱা নাই কেনেকৈ চাইছে চোৱাচোন দাৰ্চি ইচ 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 মোক কেনেকৈ চাইছে চাওকচোন ইচ ৰাম কি আজাদিকে লৰচৰ কৰা নাই ছোৱালীজনী আজিৰ ভিডিঅ'টো ইমানে যদিহে ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব নাপাহৰিব